মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এয়া ৰঙালী বিহুৰ উপহাৰ পঠিয়াইছে আৰু বহুতৰে মাজত আমাৰ দেউতাও এই উপহাৰটো পালে। এখন ফুলাম গামোচা দিছে আৰু লগতে এইখন ৰঙালী বিহুৰ শুভেচ্ছা পত্ৰ দিছে। এয়া চাব পাৰে আপোনালোকে। আৰু এতিয়া আপোনালোকক মই গামোচাখন দেখুৱাই আছোঁ। এইখন গামোচাখন সঁচাকৈ বহুত ধুনীয়া লাগিছে গামোচাখন। আৰু গামোচাখন একদম হেণ্ডমেড হয়, তাঁতশালত বোৱা, অসমীয়া তাঁতশালত বোৱা গামোচা। ধুনীয়াকৈ দি পঠিয়াইছে। এয়া চাবই পাৰে আপোনালোকে, তাঁতশালত বৈ পঠিয়াই দিছে। উপহাৰটো পোৱাৰ বাবে বহুত বেছি ভাল লাগিছে। বহুতৰে মাজত যে দেউতাও এই উপহাৰটো পাইছে, তাৰ কাৰণে বহুত বেছি ভাল লাগিছে। ধন্যবাদ।